নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কানাডা চৰকাৰে বন্ধ কৰিলে ষ্টুডেণ্ট ভিছা। সমস্যাত পৰিব পাৰে ভাৰতৰ লগতে 14খন দেশৰ শিক্ষাৰ্থী। উল্লেখ্য যে প্ৰতি বছৰে লাখ লাখ শিক্ষাৰ্থীয়ে কোৱালিটি এডুকেশ্যনৰ বাবে কানাডাৰ ষ্টুডেণ্ট ভিছাৰ আবেদন কৰে। কানাডা চৰকাৰে শুকুৰবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ষ্টুডেণ্ট ভিছা প্ৰদানৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছে। দেশখনৰ কেতবোৰ কাৰণৰ কথা উল্লেখ কৰি ভাৰতৰ লগতে ব্ৰাজিল, মৰক্কো, পাকিস্তান, পেৰুকে ধৰি 14খন দেশৰ শিক্ষাৰ্থীৰ ভিছা বন্ধ কৰিছে। এক চৰকাৰী ৱেবছাইটত উল্লেখ কৰা মতে এতিয়াৰে পৰা পূৰ্বৰ দৰে ষ্টুডেণ্ট ডাইৰেক্ট ষ্ট্ৰীম চমুকৈ SDS ভিছা লাভ কৰা সহজসাধ্য নহ'ব। কানাডা চৰকাৰে লোৱা এই সিদ্ধান্তৰ বাবে ভাৰতৰ লাখ লাখ ছাত্ৰ ছাত্ৰী গভীৰ সংকটত পৰিছে। বন্ধুসকল, আপোনালোকে চাব পাৰে অতি শেহতীয়াকৈ দেশখনৰ চৰকাৰে বন্ধ কৰিছে ষ্টুডেণ্ট ভিছা আঁচনি আৰু লগতে ভিছা নীতিৰ সম্পৰ্কত জাৰি কৰিছে বিশেষ নিৰ্দেশনা। উল্লেখ্য যে বিভিন্ন দেশৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী কানাডাৰ শিক্ষানুষ্ঠানত অধ্যয়নৰ বাবে দেশখনলৈ যায়। পিছে ষ্টুডেণ্ট ভিছা বন্ধ কৰাৰ বাবে এতিয়াৰে পৰা শিক্ষাৰ্থীসকলে ভিছা লাভৰ ক্ষেত্ৰত ভুগিব নানা সমস্যাৰ। শিক্ষাৰ্থীসকলৰ বাবে কানাডাৰ ভিছা লাভ কৰাটো এক প্ৰকাৰ দুঃসাধ্য হ'ব। বন্ধুসকল, উক্ত বিষয় সন্দৰ্ভত আপোনালোকৰ কি মতামত আছে আপোনালোকে অনুগ্ৰহ কৰি আমাক জনাব। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।